শুনি উক সৰ্বজন আমাৰে বচন বগা ক'লা কাহিনীৰ শুনা সৰ্বজন। নমস্কাৰ। আজি মোৰ ষ্টৰিটোৰ মূল বিষয়বস্তু হৈছে ব্লেক এণ্ড হোৱাইট, মানে ক'লা আৰু বগা। এখন দেশ আছিলে, সেই দেশখনত এটা নিয়ম আছিলে কি, সকলো ক্ষেত্ৰতে সামাজিকভাৱে বা পলিটিক্স ক্ষেত্ৰতো হওক, সকলো ক্ষেত্ৰতেই বগাসকলেহে আগস্থান পায় আৰু ক'লা মানুহৰ তাত আগস্থান নাই। তেখেতলোকে ভিন্ন লাঞ্ছিত বঞ্চিত হয়, শোষণৰ বলি হয়, তেওঁলোকক ঘৃণাৰ দৃষ্টিৰে চোৱা হয়। আৰু এই কথাটো লৈ সেই দেশখনৰ এজন মানুহে মানে কি, তেওঁ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া, তেওঁ শিক্ষিত ব্যক্তি। তেতিয়া তেওঁ চিন্তা কৰিলে যে এই বিষয়টো বৰ্ণবৈষম্যতা, যিটো বৰ্ণবৈষম্যতা দূৰ কৰিব লাগিব। আৰু দূৰ কৰিবৰ কাৰণে তেওঁ চিন্তা কৰিলে যে এইটো এটা মানে প্ৰতিবাদ কৰিবলৈ, তেওঁ চৰকাৰক প্ৰতিবাদ কৰে মানে। আৰু এই বিষয়টো গৈ পিনি সদনত মানে আলোচনা হৈ পৰিলে। বিষয়বস্তুবিলাক এটা চৰকাৰৰ মানে শাসনৰ বাক যদি যাৰ যিটো বগা দলৰ ওচৰত থাকে, মানে সেই দলটো মানে বিৰাট মূৰৰ কামনি হৈ পৰিলে সেই ব্যক্তিজন। আৰু সেই ব্যক্তিজনক কি কৰিলে, ভিন্ন চালচুটিয়ে ভিন্ন কথা যিটো বিষয় লগাই পেলাই তেওঁক জেল হাজতলৈ পঠিয়াই দিলে। আৰু জেল হাজতত পঠিয়াই দিয়াৰ পিছত সেই জেলতো থকা অৱস্থাটো তাত বগা যিবিলাক চিপাহী আছিলে, সেই বগা চিপাহীবিলাকো মানে জেলৰ ভিতৰতো তেওঁক ভিন্ন অত্যাচাৰ কৰি দিলে। খোৱা বস্তু দিলে, এনেকৈ ঠেলা মাৰি দিয়ে বা ভৰিয়ে দিয়ে বা খোৱা বস্তু থুইয়াই দিয়ে। আৰু পানী বুলি পানী বিচাৰিলেও কি কৰিব, মানে অতি লজ্জাকৰ কথা, মানে আচাপ কৰি দিয়ে তাৰমানে, এনেকুৱা আছিলে। আৰু তেওঁ বিভিন্ন লাঞ্ছনাৰ মাজত বহু বছৰ ধৰি জেলত থাকিবলগীয়া হ'ল। আৰু তেওঁ চিন্তা তথাপিতো তেওঁ কিন্তু মন ভাগি যোৱা নাই, মন শক্তিশালী হৈ পৰিলে। তেওঁ সেই জেলৰ পৰা ওলালে 27 বছৰ জেলত আছে। 27 বছৰ জেলত ওলোৱাৰ পিছত কিন্তু তেওঁ চিন্তা কৰিলে, তেওঁ পুনৰ তেওঁৰ যিটো প্ৰতিবাদ আছিলে বৰ্ণবৈষম্যতাৰ বিৰুদ্ধে মাত মতা, সেই প্ৰতিবাদ বৃহৎ এটা শক্তিশালী হৈ পৰিলে। তেওঁ গণতান্ত্ৰিক কথাটো চিন্তা কৰিলে যে মই গণতান্ত্ৰিক প্ৰথাৰে যদি শাসনৰ বাক যিডাল মোৰ হাতলৈ আনিব পাৰোঁ, মই এই বিষয়টো ইয়াৰ পৰা দূৰ কৰিব পাৰিম। আৰু তেওঁ তেতিয়া ইলেকশ্যন খেলিলে, কেইবাবাৰো খেলিছে ইলেকশ্যন, কেইবাবাৰো খেলি হাৰি লাষ্টত এবাৰ যেতিয়া 27 বছৰ জেল খোৱাৰ পিছত, জেলৰ পৰা ওলাই অহাৰ পিছত, মই কাহিনী বৰ চমুকৈ গৈছোঁ, এইটো সত্য কাহিনী, এইটো সকলোৱে পাইছেই। আজি মই ষ্টৰি হিচাপে এইটো মোৰ বৰ ভাল লগা ষ্টৰি, মই বিৰাট ভাল পাওঁ সেই ষ্টৰিটো, মানে সেইকাৰণে লৈ আনিছোঁ। তেওঁ সেই জেলৰ পৰা ওলোৱাৰ পিছত তেওঁ কেইবাবাৰো জেলত মানে ইলেকশ্যন কৰাৰ পিছত, এবাৰ নহয় দুবাৰ নহয়, কাৰণ আমাৰ ইলেকশ্যনবিলাক মানে 5 বছৰ বা 4 বছৰ এনেকুৱাবিলাকত হয়। গতিকে তেওঁ জেলৰ পৰা ওলাই ইলেকশ্যন খেলাৰ পিছত বহুবাৰ হাৰিছে। তাৰপৰা অন্তিমবাৰ তেওঁ কিন্তু মানে ইলেকশ্যনত জিকি পানি তেওঁ মানে সেই দেশখনৰ পৰা বৰ্ণবৈষম্যতাটো দূৰ কৰিলে। কাৰণ যিহেতু তেখেত হৈছে কৃষ্ণাংগ, তেওঁ মানে ক'লা মানুহ হৈ পেলাই ব্লেক মানুহ, কালাৰটো ব্লেক হৈ পিনি তেওঁ কি কৰিলে, সেই দেশখনৰ আটাইতকৈ এখন দেশৰ একেবাৰে সৰ্বোচ্চ যিটো পদ, যিখন আসন চকী, ৰাষ্ট্ৰপতি পদ অলংকৃত কৰিছিলে। ষ্টৰিটো বৰ বিশেষ দিশলৈ, কিন্তু ষ্টৰিটো শিকিবলগীয়া আছে যে মানুহৰ ধৈৰ্য লাগিব, মনৰ শক্তি লাগিব। মনৰ শক্তি যদি অটুট থাকে, ধৈৰ্য থাকে, আমি যিকোনো সমস্যা আমি খেলাঙে পাৰ কৰিব পাৰিম, তাৰ বাবে আমি ধৈৰ্য দিব লাগিব। আৰু সেই ব্যক্তিজনে হৈছে, তেওঁ ইমান মানে জেলত থকাৰ পাছত যে পেচাব কৰি খুৱাইছিলে সেই বগা চিপাহীসকলে, বা ভৰিয়ে ঠেলি পিনি থালখন দিয়ে, কিন্তু ইমান কষ্ট হৈছিল, সেই ব্যক্তিজন হৈছে মানে নেলছন মেণ্ডেলা। গতিকে আজি মোৰ ষ্টৰিটো এইটো বৰ চমুকৈ কৈছোঁ। তেখেতৰ বিষয়লৈ আমাৰ যিবিলাক সৰু ল'ৰা ছোৱালী আছে, ছাত্ৰ ছাত্ৰী বিদ্যাৰ্থীসকলে যদি পঢ়ি চাই ভাল ধৰণে গম পাব, তেখেতে 27 বছৰ জেল থকাৰ পিছত কেনেধৰণে আকৌ জেলতো লাঞ্ছনা বঞ্চনা হৈছিলে, শোষিত হৈছিলে, তাৰপিছত কেনেকৈ আহি পিনি দেশৰ একেবাৰে সৰ্বোচ্চ পদত মানে বহিবলৈ তেওঁ সক্ষম হৈছিলে। নমস্কাৰ, আজি মই এইটো ক'লোঁ, ধন্যবাদ।